Hello friends, মোৰ বন্দিতা বিবি ক্ৰিয়েচন চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি দিনটো বিৰাট বৰষুণ দি আছে, সেইকাৰণে ভাবিলো আজি হাঁহ মাংস অকমান আনো আৰু তাকে বনাই খাম বুলি ভাবিলো। আৰু এয়া মই আজি হাঁহ মাংসৰ শুকান ভাজি ৰেচিপি লৈ আহিছো। ঠিক আছে, ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব। ৰেচিপিৰ কাৰণে মই হাঁহ মাংস এক পোৱা লৈছোঁ আৰু পিঁয়াজ অলপমান সৰহকৈ ল'ম। এইফালে গোটা ধনিয়া মই পিচি লৈছোঁ, এয়া আদা নহৰু পেষ্ট, এইফালে কেঁচা জলকীয়া। ঠিক আছে, এতিয়া মই ৰেচিপিটো লৈ আগবাঢ়ো। কেৰাহীত তেল গৰম কৰি মই এতিয়া পিঁয়াজখিনি দি লৈছোঁ, লগতে কেঁচা জলকীয়া এটা দি মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। খুন্দি লোৱা গোটা মছলাখিনি মই পিঁয়াজ দিয়াৰ অলপ পাছতে দি ল'লোঁ যদিও দেখাবলৈ নহ'ল। ইয়াত মই বেলেগ মছলা ইউজ কৰা নাই, গোটা মছলাৰ চেণ্টটো খুব ভাল লাগে, সেইকাৰণে গোটা মছলা ইউজ কৰিছোঁ। এতিয়া মই ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰি লওঁ আৰু এইখিনি ভালদৰে মিক্স কৰি মই লৰাই ল'ম। মই ইয়াত তেজপাত এখিলাও দি লৈছোঁ। এয়া হালধি দি ল'ম এতিয়া মই। পিঁয়াজখিনি যাতে দেৰি নাযায় সেইকাৰণে অলপ লৰাই থাকিব। এতিয়া মই মাংসখিনি ইয়াৰ লগত এড কৰি লৈছোঁ আৰু এইখিনি ভালদৰে মছলাখিনি যাতে সোমায় এয়া লৰাই লৈছোঁ। আৰু ইয়াৰ কালাৰটো চাওকচোন, ধুনীয়া হৈছে। মই মাংসখিনি ৰেড চিলি পাউডাৰ আৰু মছলা দি সানি লৈছিলোঁ আৰু অলপ সময় মই ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া মই অলপমান আলু এড কৰি লৈছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে যদি ভাল পায় দিব পাৰে। আৰু এয়া মাংসখিনি যাতে তলটো লাগি নধৰে সেইকাৰণে অকণমান পানী দিছোঁ আৰু এনেকৈ কমকৈ গৰম পানী অলপ এড কৰি মাংসখিনি ভালদৰে কম জুইত লৰাই থাকিব। পানীখিনি শুকাই আহিছে, এতিয়া ইয়াৰ পৰা মাংসৰ পৰা তেল ওলাইছে আৰু এইখিনি মই কম জুইতে ভালদৰে লৰাই বনাই থাকিম। তেল বহুতখিনি ওলাই গৈছে, সেইকাৰণে মই পুনৰ অকণমান পানী এড কৰি ল'ম আৰু এইখিনি ভালদৰে পুনৰ লৰাই থাকিম। এইফালে পানীখিনি শুকাই আহিছে আৰু ইয়াৰ পৰা তেল পুনৰ নিগৰিবলৈ ধৰিছে আৰু অকণমান সময় পুনৰ সিজাই থাকিম। মাংসখিনি অলপ সিজিছে আৰু পিঁয়াজখিনি গলি ধুনীয়াকৈ মাংসৰ পৰা তেল ওলাই আহিছে আৰু হাঁহ মাংসত সদায় পিঁয়াজটো অলপ সৰহকৈ দিলে মাংসটো খাবলৈ কোমল হয়। আপোনালোকে কেনেদৰে বনায় কমেণ্ট কৰি জনাবচোন। এতিয়া মই অলপ ৰাখি থৈছিলোঁ পিঁয়াজ কাটি আৰু সেয়া এড কৰি অলপ সময়ৰ কাৰণে পুনৰ সিজাই ল'ম। এতিয়া মই ইলাচি আৰু আদা নহৰুৰ পেষ্টখিনি ইয়াৰ লগত দি ল'ম। পিছত দিয়া পিঁয়াজখিনিও ধুনীয়াকৈ গলি গৈছে আৰু এয়া মাংস ধুনীয়াকৈ সিজিছেই। এইফালে এয়া কালাৰটো চাওকচোন, ধুনীয়া হৈছে আৰু এনেকৈ খাবলৈও ভাল লাগে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু
ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া মোৰ মাংস ৰেডি। মই পৰিৱেশনৰ কাৰণে সাজু কৰি লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।